Welcome back to my YouTube channel. মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাস্তাটো মই এতিয়া ওলাই গৈ আছোঁ। ক'ত গৈ আছোঁ? এতিয়া মই গৈ আছোঁ ভাইটিক স্কুলৰ পৰা আনিবলৈ। আজি যিহেতু বাবা ঘৰত নাই, 10 মাইল গৈছে, তেতিয়া আজি মই ঘৰত আছোঁ, তাকে সেইকাৰণে ময়ে নিবলৈ আহিছোঁ তাক আজি। এয়া চাৰিওফালে পথাৰ সেউজীয়া। কেইদিনমানৰ পাছত এয়া পথাৰ হয়তো সোণোৱালী ৰং হ'বগৈ। এয়া পথাৰত ধান লাগিবলৈ আৰম্ভ কৰিছেই। যিহেতু আমাৰ ঘৰৰ ওচৰত পথাৰ নাই, এইফালে ওলাই আহিলে পথাৰ দেখোঁ আৰু নিজৰ নাই যেতিয়া এনেকৈ বেলেগৰে চাব লগা হৈছে। এতিয়া মই স্কুল পামগৈ আৰু বেছি দূৰ নাই, অলপ আছে। এতিয়া অকলে গৈছোঁ, ভিডিঅ' বনাবলৈ লাজো লাগে, সেইকাৰণে ভিডিঅ'টো এনেকৈ কৰি গৈ আছোঁ। মই ভইচে দিছোঁ, লাজটো বেছি যে তাতে অকলে ভিডিঅ' কৰি এনেকৈ পোৱাই নাই। মই যেতিয়া কৰোঁ মোৰ লগত থাকেই কোনোবা, হয় মাইনাই হওক বা আশাহঁতেই হওক, তেনেকৈ থাকে, মই লগতে ভিডিঅ' কৰোঁ। এতিয়া মই স্কুল পালোহি, এতিয়া ভাইটিক দেখাই নাই। সৰু ভাইটি মোক দেখি দৌৰি আহি আছে। আগতে বাবাই নিয়ে, যেতিয়া চাইকেলত নিবলৈ আহে, আজি মোৰ লগত ই খোজকাঢ়িয়ে যাব লাগিব। গেট খুলি ওলাই আহিছে বেচেৰাটো। এইফালে সি স্কুলৰ পৰা অনা অকণমানি জলফাই খাই গৈ আছে মোৰ লগত। আমি দুইটা এতিয়া গৈ আছোঁ। একদম খোৱাত বিজি হৈ আছে, গমেই নাপায় মই যে ভিডিঅ' কৰি আছোঁ। সি এতিয়া ইয়াত দোকানত সোমাইছে, তাক স্কুললৈ আনিলে অহাৰ সময়ত দোকানত সোমোৱাই নিবই লাগিব। এয়া পেকেট লৈ দৌৰি আহি আছে। হৃদয়ৰে দলিছাতে তোমাকে ৰাখিছোঁ, মৌসৰা সেই দুচকুৰে